আজি মই আপোনালোকক এক এনেকুৱা এখন বাছৰ কাহিনী ক'ম যাৰ টেংকি খুলোতে পেট্ৰল নহয় তেজ ওলাইছিল। আৰু এই ঘটনা বা এই কাহিনী চীনৰ ৰহস্যময় ঘটনা আৰু আনচল্ভ কেছবোৰৰ ভিতৰতে এটা। নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। মোৰ নাম হৈছে সুজিত আৰু মই আপোনালোকক ৰহস্য টিভি চেনেললৈ স্বাগতম জনাইছোঁ। 14 নৱেম্বৰ 1995 ৰাতি চাইনাৰ ইয়াওনমিং ইয়াওনৰ পৰা ফ্ৰেগ্ৰেণ্ট হিৰ'লৈকে বাছ নম্বৰ 375এ নিজৰ যাত্ৰা আৰম্ভ কৰে। তেতিয়া ড্ৰাইভাৰকে ধৰি এই বাছৰ কোনো যাত্ৰীয়ে গম পোৱা নাছিল যে এই যাত্ৰা তেওঁলোকৰ শেষ যাত্ৰা। ৰাতিৰ সময় তাতে এই বাছখন সেইফালেদি যোৱা শেষৰখন বাছ, সেইবাবে ৰাস্তাত ঠাণ্ডা বতাহ আৰু বাছৰ ইঞ্জিনৰ শব্দৰ বাহিৰে বাকী একো শব্দই নাছিল। সেই বাছখনত ড্ৰাইভাৰ আৰু এজনী লেডি কণ্ডাক্টৰকে ধৰি এহাল প্ৰেমিক, এজনী বুঢ়ী মানুহ আৰু এটা 24-25 বছৰৰ ল'ৰা আছিল। অৰ্থাৎ বাছখনত টোটেল 6জন মানুহ এতিয়ালৈকে আছিল। তেতিয়াই ড্ৰাইভাৰে ৰাস্তাত দুটা ছাঁ দেখিছিল। লাইটৰ পোহৰত ড্ৰাইভাৰে এইটো দেখে যে দুজন মানুহে বাছখন ৰখাবলৈ হাত মিলি আছে। যিহেতু তেওঁলোকে বাছ ষ্টপত ৰখা নাছিল, সেইবাবে ড্ৰাইভাৰে বাছখন ৰখাব বিচৰা নাছিল। কিন্তু এই ৰাস্তাদি যোৱা এই বাছখনেই শেষৰখন বাছ, যাৰ বাবে কণ্ডাক্টৰে কোৱাত তেওঁ বাছখন ৰখাইছিল। আৰু যেতিয়াই বাছখন ৰখাইছিল লগে লগে দৰ্জা খুলি সিহঁত ভিতৰলৈ সোমাই আহে। আৰু ভিতৰত সোমোৱা পিছতহে গম পোৱা যায় সেয়া দুজন নহয় 3জন মানুহ আছিল, য'ত দুজন মানুহে 3 নম্বৰজন মানুহক বাছত উঠিবলৈ সহায় কৰি আছিল। এই যি 3 নম্বৰজন মানুহ আছিল সি নিজৰ ডিঙি তললৈ কৰি আছিল আৰু তাৰ চুলিখিনি দীঘল হোৱাৰ বাবে তাৰ মুখখন কোনেও দেখা নাছিল। এতিয়া ভয় লগা কথা এয়া যে সেই 3জন মানুহে চীনৰ কুইন ডাইনেষ্টিৰ সময়ৰ লগত মিল খোৱা কাপোৰ পিন্ধি আছিল আৰু তাৰ দুজনৰ মুখকেইখন ইমানেই বগা আছিল যি নৰ্মেল মানুহৰ কেতিয়াও হ'বই নোৱাৰে, যাক দেখি মোৰ বা আপোনাৰ দৰে মানুহৰ ভয় লগাটো স্বাভাৱিক। আৰু এই বাছখনতো ঠিক তেনেকুৱাই হৈছিল। দৰাচলতে বাছখনৰ যাত্ৰীসমূহে এই 3জন মানুহক দেখি বৰ বেছি ভয় খাইছিল আৰু এই কথা কণ্ডাক্টৰজনেও গম পাইছিল, কাৰণ সকলোৱে প্ৰথমে সকলোৰে চকুত চাই আৰু তাৰ পিছত কণ্ডাক্টৰলৈ চাইছিল। আৰু ইয়াৰ উপৰিও বাছখন এতিয়া জংঘলৰ ৰাস্তা দিয়ে গৈ আছিল, যাৰ বাবে যাত্ৰীসমূহৰ ভয় আৰু বেছি বাঢ়ি গৈছিল। তাকে দেখি কণ্ডাক্টৰজনীয়ে আহি তেওঁলোকৰ ওচৰ পায় আৰু ওচৰত আহি কয় যে এই 3জনক লৈ ভয় খোৱাৰ দৰকাৰ নাই, এওঁলোকে চাগে কিবা নাটক কৰি আহিছে আৰু নাটকৰ পিছত তেওঁলোকে ইমানেই মদ খালে যে নিজৰ কষ্টিউম চেঞ্জ কৰিবলৈও পাহৰি গ'ল। কিন্তু এতিয়া ড্ৰাইভাৰৰ পিছৰ চিটত বহা যি বুঢ়ী মানুহজনী আছিল তেওঁ কিন্তু বাৰে বাৰে পিছলৈ ঘূৰি এই 3জন ৰহস্যময় মানুহলৈ চাই আছিল। এতিয়ালৈকে চব ঠিকেই চলি আছিল। তাৰ পিছত 3-4টা ষ্টপ যোৱাৰ পিছত সেই প্ৰেমিকহাল বাছখনৰ পৰা নামিছিল আৰু এতিয়া বাছখনত ড্ৰাইভাৰ, লেডি কণ্ডাক্টৰজনী, বুঢ়ী মানুহজনী, ল'ৰাটো আৰু সেই 3জন ৰহস্যময় মানুহ আছিল। কিন্তু বাছখন আৰু অলপ দূৰ আগুৱাই যোৱাৰ পিছতেই ভিতৰৰ যি শান্ত পৰিৱেশ সেয়া অশান্ত ৰূপ ল'লে। সেই বুঢ়ী মানুহজনীয়ে বহুত বেছি চিঞৰি আছিল আৰু ল'ৰাটোৰ ফালে চাই বহুত কিবা কিবি কৈ আছিল। যেতিয়া কণ্ডাক্টৰজনী আহি সেই বুঢ়ী মানুহজনীক ক'লে যে আপোনাৰ কি হ'ল, তেওঁ এইটো কৈছিল যে তেওঁৰ মানি বেগটো হেনো চোৰ হ'ল আৰু এই ল'ৰাটোৱে চোৰ কৰা বুলি তেওঁক কৈ আছিল। চোৰৰ বদনাম পোৱাৰ পিছত ল'ৰাটো মনে মনে নাথাকি বুঢ়ী মানুহজনীৰ মুখে মুখে তৰ্ক কৰিব ল'লে আৰু ল'ৰাটোৰ লগতে কণ্ডাক্টৰজনেও তেওঁক বুজাইছিল যদিও তেওঁ শান্ত নহ'ল। আৰু বুঢ়ী মানুহজনীয়ে কৈছিল যে নেক্সট ষ্টপত তেওঁৰ সৈতে এই ল'ৰাজনক নমাই দিয়ক, যাতে তেওঁলোকে পুলিচ ষ্টেচন যাব পাৰে আৰু তেওঁলোকৰ মাজৰ যি এই কাজিয়া সেয়া মীমাংসা কৰিব পাৰে। যাৰ পিছত বাছ ড্ৰাইভাৰে উপায় নাপাই নেক্সট ষ্টপত তেওঁলোকক নমাই দিলে। যিহেতু এতিয়া পুলিচৰ ওচৰত গ'লে বৰ বেছি সময় লাগিব, সেইবাবে তেওঁলোকলৈ বাছখন ৰৈ নাথাকি গুচি গ'ল। আৰু এই যি বাছখন গুচি গ'ল সেয়া ড্ৰাইভাৰ আৰু কণ্ডাক্টৰজনীৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল আছিল। 15 নৱেম্বৰ 1995 খবৰ পোৱা যায় যে বাছ নম্বৰ 375 নিজৰ ডেষ্টিনেশ্যন পোৱাগৈ নাই আৰু ড্ৰাইভাৰ কণ্ডাক্টৰৰ সৈতে সেই বাছখন ৰাস্তাতেই নোহোৱা হৈ থাকিল। যেতিয়াই এই খবৰ পুলিচে পায় তেতিয়াই সেই বুঢ়ী মানুহজনী আৰু ল'ৰাটোৰ ওপৰত পুলিচৰ সন্দেহ যায়, যি বাছখন নাইকিয়া হোৱাৰ ঠিক আগতেই নামি গৈছিল। দৰাচলতে যেতিয়া বুঢ়ী মানুহজনী ৰাস্তাত সেই ল'ৰাজনৰ লগত নামিছিল, নমাৰ পিছতেই ল'ৰাজনে তেওঁক ক্ষমা খুজিছিল আৰু গোটেই ঘটনাটো ভাঙি পিটি কৈছিল যে এই ব্যৱহাৰ কৰি তেওঁ তাৰ আৰু নিজৰ জীৱনহে বচাইছে। কি হ'ল মানে এই বুঢ়ী মানুহজনীয়ে পিছত বহা এই 3জন মানুহক বাৰে বাৰে চাই থাকোঁতে তেওঁ এনেকুৱা এটা দৃশ্য দেখিলে যি আপোনাৰো গা কঁপাই তুলিব। বাছখন স্পীডত চলি আছিল আৰু বতাহৰ ফলত সেই 3জন মানুহৰ ড্ৰেছবোৰ উৰি আছিল, যাৰ ফলত তেওঁ হঠাৎ পিছফালে ঘূৰি চাওঁতে তেওঁ এইটো দেখিলে যে সেই মানুহকেইজনৰ ভৰিয়েই নাছিল, যিয়ে এইটো স্পষ্ট কৰে যে সেয়া কোনো সাধাৰণ মানুহ নাছিল, সেয়া কিবা ভূত বা প্ৰেত আত্মাহে আছিল। এই কথা শুনি ল'ৰাটোৰ বুকু কঁপি উঠিল। তাৰপিছত সিহঁত গৈ পুলিচ ষ্টেচন পাইছিল আৰু পুলিচত গৈ এই বাছখনৰ কথা কৈছিল যদিও পুলিচে সেইদিনা তেওঁলোকৰ কথা বৰ বেছি গুৰুত্ব নিদি
তেওঁলোকক ঘৰলৈ পঠিয়াই দিলে। কিন্তু পিছদিনা যেতিয়াই এই খবৰ পুলিচে পায় তেতিয়াই আকৌ পুলিচে সেই বুঢ়ী মানুহজনী আৰু ল'ৰাটোৰ ওচৰত যায় আৰু সোধা পোছা কৰাত তেওঁলোকে আকৌ পুলিচক সেই একেই কাহিনীয়ে কয় আৰু এই কথা কেনেবাকৈ মিডিয়াই পায়, যাৰ ফলত সকলোৰে মাজত এই খবৰ বিয়পি পৰে আৰু এতিয়া পুলিচৰ ওপৰত প্ৰেছাৰ বনি গৈছিল যে বাছখন কি হ'ল। পুলিচ ইনভেষ্টিগেশ্যনৰ দুদিনৰ পিছত বাছখন ফ্ৰেগ্ৰেণ্ট হিলৰ পৰা 100 কিলোমিটাৰ দূৰত থকা মিয়ান ডেমত ডুবি থকা পাইছিল। বাছখনৰ পৰা পুলিচে 3টা ডেড বডি পাইছিল, যি বহুত বেয়া ধৰণে গলি গৈছিল। তাৰে 2টা ডেড বডি আছিল ড্ৰাইভাৰ আৰু লেডি কণ্ডাক্টৰজনীৰ। কিন্তু এই যি 3 নম্বৰ ডেড বডিটো আছিল সেয়া কাৰ আজিও এক ৰহস্য বনি আছে। আৰু যি ধৰণে এই 3টা ডেড বডি ডিকম্প'জ হৈছিল সেয়া অকল দুদিনত হোৱা সম্ভৱেই নহয়। গৰম দিন হ'লেও তেনেকুৱা অৱস্থা হ'বলৈ 4-5 দিন লাগিয়ে যাব। আৰু তেতিয়াতো নৱেম্বৰ মাহ আছিল আৰু চীনত সেই সময়ত কেতিয়াবা টেম্পাৰেচাৰ মাইনাছলৈকেও গৈছিল। এনে সময়ত এই অৱস্থা হোৱাটো কোনো পধ্যেই সম্ভৱ নহয়। ইয়াৰ উপৰি এই বাছখন যি স্থানত পাইছিল সেয়া বাছখনৰ গন্তব্যস্থানৰ পৰা 100 কিলোমিটাৰ দূৰত আছিল আৰু গম পোৱা যায় যে গন্তব্যস্থানৰ পৰা অৰ্থাৎ ফ্ৰেগ্ৰেণ্ট হিলৰ পৰা এক্সট্ৰা 100 কিলোমিটাৰ যাবলৈ বাছখনত পেট্ৰলেই নাছিল। তেনেস্থলত পুলিচে যেতিয়া এই বাছখনৰ টেংকিটো খুলি চায় তাত পেট্ৰলৰ ঠাইত তেজহে পোৱা যায়। আৰু যেতিয়া পুলিচে মিয়ান ডেমৰ ওচৰৰ সকলোবোৰ CCTV চেক কৰে, আপুনি জানি আচৰিত হ'ব যে কোনো CCTVতে এই বাছখন বন্দী হোৱা নাছিল। আজি 2024 চন আৰু এই ঘটনা আজিও ৰহস্যৰ মাজত সোমাই আছে। আজিৰ কাহিনী বন্ধুসকল ইমানেই আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰিব। আজিলৈ ইমানেই, ধন্যবাদ।